নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰিস্মিতা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এটা লোকেল চিকেনৰ ৰেচিপি। আৰু লোকেল চিকেনৰ ৰেচিপিটোলৈ এতিয়া আমি আগবাঢ়িম। তেতিয়াহ'লে বলক পলম নকৰাকৈ আগবাঢ়োঁ। এয়া মই কাটি লোৱা দুটা পিঁয়াজ, এয়া আদা নহৰু পেষ্ট হয়, এইখিনি মাংসখিনি। আৰু এতিয়া এয়া আলু কেইপিচ। গেছত মই কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো পাতি দি পেলাই মই গৰম হোৱাৰ পিছতে মিঠাতেল দি লৈছোঁ। তাতে মই পাঁচফোৰণ দিম, দুখিলা তেজপাত দিম, লগতে দুটা শুকান জলকীয়াও দিম। এইখিনি ভাজি হোৱাৰ পিছত পিঁয়াজ মই দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতেই মই মাংসখিনিও দি দিম। মাংসখিনি ভালদৰে লৰাই ল'ম। মাংসখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই গেছটো বঢ়াই দি থৈছোঁ, কমাই দি লোৱা নাই এতিয়াই। নিমখ দিলোঁ। এতিয়া মই নিমখখিনি দিও কিছু টাইম ভাজি লৈছোঁ। তাৰপিছত আদা নহৰু পেষ্ট দিলোঁ। আদা নহৰু পেষ্ট দি অকণমান টাইম ভাজি ইয়াত বাকী থকা মছলাখিনি দিম। ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলাও দিছোঁ মই, আৰু মই চিকেন মছলা দিছোঁ। দেখুৱাবলৈ থাকি গৈছিল, ভিডিঅ' কৰা হোৱা নাই। এইখিনি দি কিছু সময় ভাজি বহুত পানী উঠিছিল, সেইবাবে মই 10-15 মিনিটলৈকে ঢাকি থৈ দিছিলোঁ। পানীখিনি শুকাই যোৱাৰ লগে লগে মই আকৌ লাৰি চাইছোঁ। আকৌ ঢাকনখন দি অকণমান টাইম থৈ দিছোঁ। ইয়াৰ পিছত গেছটো মই কমাই দিম। এতিয়া আলুখিনি দিছোঁ। আলুখিনি দি অকণমান টাইম ভাজি ল'ম। অকণমান টাইম ভাজি হোৱাৰ পিছতে ইয়াত মই হালধি গুড়ি দিম, আৰু হালধি গুড়ি দি বহুত ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি লৈ কিছু সময় ভাজিম আৰু ঢাকন মাৰি মাৰি ভাজি থাকিম। তাৰপিছত ঢাকন দি ভাজি লোৱাৰ পিছত ইয়াত মই যিখিনি লাগে গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানী ব্যৱহাৰ কৰি পানী সৰহখিনি দিলোঁ। আমাৰ ঘৰত যিহেতু মানুহ 6জন হয়। আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পায় আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব।